নমস্কাৰ এই মুহূৰ্তত ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ দিবলৈ লৈছো এই খবৰৰ মাজত কি আছে হবিয়েক জনাম ছাত্ৰীসকলক ৰাজ্য চৰকাৰে 10,000 টকাকৈ প্ৰদান কৰিব এই মুহূৰ্তত এই সন্দৰ্ভত দিবলৈ লৈছো খবৰ আবেদন কেনেকৈ কৰিব ছাত্ৰীসকলে এই সন্দৰ্ভত বিস্তৃত খবৰ জনাম ছাত্ৰীসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 10,000 টকা প্ৰদান কৰা হ'ব প্ৰতি মাহে 1000 কৈ 10 মাহত 10,000 14 জানুৱাৰীৰ পূৰ্বে আবেদন কৰক আপোনালোকে মাজত মাথু আৰু কেইটামান দিন কোন কোন ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল আমি সেই মন্তব্য শুনাম কিন্তু এতিয়া কোনে কোনে লাভ কৰিব স্নাতকোত্তৰ অধ্যয়নৰত ছাত্ৰীকে ধন প্ৰদান কৰিব চৰকাৰে প্ৰথম বৰ্ষ আৰু ফাইনেল ইয়াৰৰ ছাত্ৰীয়ে লাভ কৰিব এই ধন মনত ৰাখিব কেৱল ছাত্ৰীৰ বাবেহে এই খবৰ উচ্চ শিক্ষা সঞ্চালকালয়ে আবেদনৰ বাবে জাননী জাৰি কৰিছে যিসকলৰ পৰিয়ালৰ 5 লাখৰ তলৰ বাৰ্ষিক আয় হেসকলে লাভ কৰিব পাৰিব ডিএচিৰ অফিচিয়েল ৱেবছাইট যোগে তেওঁলোকে আবেদন কৰিব পাৰিব এই মুহূৰ্তৰ আমি গুৰুত্বপূৰ্ণ খবৰ জনাই আছো যিহেতুকে আপোনালোক সকলোৱে গম পাইছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকলৰ বাবে প্ৰতি মাহে 1000 কৈ 10 মাহত 10,000 আৰ্থিক সহায় কৰা বা তেওঁলোকে 10 মাহত 10,000 প্ৰতি মাহে 1000 কৈ 10 মাহত 10,000 বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীসকলক দিয়াৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছিল আৰু তাৰ বাবে এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব লাগিব কোড কৰিব লাগিব সেই সন্দৰ্ভত আমি বিস্তৃত খবৰ জনাই আছো 14 জানুৱাৰী আপোনাৰ বাবে অন্তিম দিন 14 জানুৱাৰীৰ পূৰ্বে আপোনালোকে আবেদন কৰিব লাগিব ডিএচিৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে আবেদন কৰিব লাগিব কোন কোন ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা এই যে 10,000 লাভ কৰিব প্ৰতি মাহে 1000 কৰি 10 মাহত 10,000 লাভ কৰিব তাকো বিশ্ববিদ্যালয়ত অধ্যয়নৰত স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু ফাইনেল ইয়াৰৰ ছাত্ৰীয়েহে লাভ কৰিব এই 10,000 যিসকলৰ বাৰ্ষিক আয় যিসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় এটা ন্যূনতম সীমা তেওঁলোকে দি দিছে সেই সকল ছাত্ৰীয়েহে লাভ কৰিব প্ৰথম বৰ্ষ আৰু ফাইনেল বৰ্ষৰ যিসকল বিশ্ববিদ্যালয়ত অধ্যয়নৰত তেওঁলোকে লাভ কৰিব উচ্চ শিক্ষা সঞ্চালকালয়ে আবেদনৰ বাবে জাৰি কৰিছে জাননী আৰু যিসকলৰ পৰিয়ালৰ বাৰ্ষিক আয় 5 লাখৰ তলত তেওঁলোকে এই সাহায্য এই ধন লাভ কৰিব ডিএচিৰ ৱেবছাইটৰ জৰিয়তে বা অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে এটা মন্তব্য প্ৰদান কৰিছিল সেই মন্তব্যটো আমাৰ হাতত আছে আমি শুনাম আমি আৰু এটা নতুন আঁচনি কৰিব খুজিছো সেইটো হল পোষ্ট গ্ৰেজুৱেটত যিবিলাক ষ্টুডেণ্ট গাৰ্ল ষ্টুডেণ্ট পঢ়ে যিসকলে এমটেক এমকম এমএ এমএসসি ইউনিভাৰ্চিটিত পঢ়ি আছে তেওঁলোকক ঘৰৰ পৰা অহা যোৱা ইউনিভাৰ্চিটিত গৈ অলপমান চাহ খোৱা অকণমান দেউতাক মাকক সকাহ দিয়াৰ বাবে আমি তেওঁলোকক প্ৰতি মাহত 1000 টকাকৈ দিয়াৰ এটা আঁচনি আমি আৰম্ভ কৰিব খুজিছো বছৰটো 2 মাহ বন্ধ থাকে গতিকে 10 মাহৰ 10,000 টকা আমি কিছুদিনৰ ভিতৰতে হাতত তুলি দিব খুজিছো মই অসমৰ শিক্ষা বিভাগে অহা সপ্তাহৰ ভিতৰত এটা পোৰ্টেল আৰম্ভ কৰিব এই পোৰ্টেলত পোষ্ট গ্ৰেজুৱেটত পঢ়ি থকা সকলো ছাত্ৰীকে আবেদন কৰিবলৈ আহ্বান জনাম পিছত মোক কয় স্যাৰ মই নাপালো আমি সদায় পৃথিৱীত কি হৈছো কি কৰিছো আমাৰ কাণ আৰু চকু আমি তাত নিয়োগ কৰি ৰাখিব লাগিব আজি মই ৰাজহুৱাভাৱে কৈছো যে পোৰ্টেলত আবেদন কৰিলে পাব দুদিন পিছত কোনোবা ছাত্ৰী আবেদন নকৰিব তাৰ পিছত ক'ব স্যাৰ মই নাপালো অজ্ঞানী আমি নহয় কিন্তু অমনোযোগিতাই আমাক অজ্ঞানীলৈ ৰূপান্তৰ কৰে মই অসমৰ পোষ্ট গ্ৰেজুৱেটত পঢ়া ছাত্ৰীসকলক অনুৰোধ কৰিম যে অমনোযোগিতাৰ পৰিৱৰ্তে আপোনালোকে অত্যন্ত মনোযোগেৰে পোৰ্টেলত আবেদন কৰক আপোনালোকে এই 10,000 টকা প্ৰতি মাহত 1000 হিচাপত লাভ কৰিব অনাগত দিনত ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ উন্নতি হোৱাৰ লগে লগে
গ্ৰেজুৱেশ্যন পঢ়ি থকা ছাত্ৰীসকলকো এই আঁচনি যেতিয়াই যিটো বছৰতে আমি কৰিব পাৰোঁ আমি কৰাৰ বাবে চেষ্টা কৰিম। আমাৰ লক্ষ্য হ'ল যে পিতৃ মাতৃক অলপ সকাহ দিয়া, যাতে পিতৃ মাতৃৰ কিছু দায়িত্ব আমি ল'ব পাৰোঁ আৰু তাৰ বাবে আমি অৰুণোদয়ৰ পৰা প্ৰজ্ঞান ভাৰতীলৈ এই ধৰণৰ আঁচনি আমাৰ অসমখনত আমি ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 30 নৱেম্বৰত এক ভাষণ প্ৰসংগত তেওঁ এই মন্তব্য প্ৰদান কৰিছিল বা ভাষণত তেওঁ এই কথা কৈছিল, যিহেতুকে ৰাজ্যৰ ছাত্ৰীসকল যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি আছে, BSc ক্ষমা কৰিব, যিসকলে MA পঢ়ি আছে, যিসকলে MSc পঢ়ি আছে, যিসকলে MCom পঢ়ি আছে, অৰ্থাৎ বিশ্ববিদ্যালয়ত যিসকল অধ্যয়নৰত স্নাতকোত্তৰ ডিগ্ৰীত যিসকলে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবৰ বাবে বিশ্ববিদ্যালয়ত অধ্যয়নৰত তেওঁলোকৰ বাবে এই বৃহৎ ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, তাকো কেৱল ছাত্ৰীৰ বাবে, ছাত্ৰৰ বাবে নহয়। আমি পুনৰ কৈছোঁ এই খবৰ স্নাতকোত্তৰ শ্ৰেণীত যিসকলে প্ৰথম বৰ্ষ আৰু ফাইনেল ইয়েৰৰ যিসকল ষ্টুডেণ্ট কেৱল ছাত্ৰী, তাত ষ্টুডেণ্ট বুলি আমি ল'ৰা ছোৱালী উভয়ক আমি বুজাব বিচৰা নাই আচলতে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও ল'ৰা ছোৱালী উভয়ক দিম বুলি কোৱা নাই, কেৱল ছাত্ৰীসকল, যিসকল ছাত্ৰী স্নাতকোত্তৰ প্ৰথম বৰ্ষত অধ্যয়নৰত আৰু ফাইনেল ইয়েৰ অৰ্থাৎ দ্বিতীয় বৰ্ষৰ চূড়ান্ত বৰ্ষত যিসকল অধ্যয়নৰত তেওঁলোকৰ বাবে প্ৰতি মাহে 1000 কৰি 10 মাহত 10,000 টকা তেওঁলোকক প্ৰদান কৰিব। যিহেতুকে দেখিবলৈ পোৱা গৈছে 12টা মাহৰ 10টা মাহ ক্লাছ হৈ থাকে, শ্ৰেণীসমূহ হৈ থাকে, পাঠদানসমূহ হৈ থাকে, বিশ্ববিদ্যালয়লৈ অহা যোৱা খৰচৰ কথা থাকে, সেইসমূহৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰিছিল। এয়া তেওঁলোকে আঁচনি হাতত লৈছিল। খবৰটি আমি সবিশেষভাৱে জনাম, কাৰণ ইতিমধ্যেই আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 10 জানুৱাৰী অন্তিম দিন বুলি কৈছে। খবৰটি আকৌ এবাৰ জনাম, ছাত্ৰীসকল, ৰাজ্যৰ যিসকলে স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু চূড়ান্ত বৰ্ষৰ ছাত্ৰী, সেইসকল ছাত্ৰীৰ বাবে জৰুৰী বাৰ্তা, ছাত্ৰীসকলক 10,000 টকাকৈ চৰকাৰে প্ৰদান কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বৃহৎ ঘোষণা। 14 জানুৱাৰীৰ অন্তিম দিন, 14 জানুৱাৰীৰ পূৰ্বে ছাত্ৰীসকলে আবেদন কৰিব পাৰিব বা লাগিব। কোন কোন ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা আৰু কেনেকৈ আবেদন কৰিব সেয়াও আছে খবৰ। স্নাতকোত্তৰ অধ্যয়নৰত ছাত্ৰীক এই ধন প্ৰদান কৰিব চৰকাৰে। কেৱল ছাত্ৰীক প্ৰথম বৰ্ষ আৰু ফাইনেল বৰ্ষৰ ছাত্ৰীয়েহে লাভ কৰিব, অৰ্থাৎ চূড়ান্ত বৰ্ষৰ ছাত্ৰীয়ে লাভ কৰিব আৰু ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰীয়ে লাভ কৰিব। MSc, MA, MCom উচ্চ শিক্ষা সঞ্চালকালয় আবেদনৰ বাবে নটিচ বা জাননী জাৰি কৰিছে। 5 লাখৰ তলৰ যিসকলৰ বাৰ্ষিক আয় পৰিয়ালৰ সেইসকলেহে লাভ কৰিব পাৰিব, অৰ্থাৎ যিসকলৰ 5 লাখৰ তলত ইনকম হয়, আৰু DHEৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু এতিয়া স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু চূড়ান্ত বৰ্ষৰ ছাত্ৰীকহে প্ৰদান কৰা হ'ব এই ধন। মনত ৰাখিব 14 জানুৱাৰী অন্তিম দিন, তাৰ পূৰ্বেই কৰক আবেদন।